নমস্কাৰ বন্ধুসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, কেতিয়াবা আমাক বিচাই ডাকে বা বিচাই কামুৰে। যেতিয়া আমাক বিচাই ডাকে তেতিয়া বহুতে বহুত ধৰণৰ বেলেগ বেলেগ কাম কৰে আৰু বহুতো উপায় অৱলম্বন কৰে। যদিও আজি মই আপোনালোকক এটা বিশেষ উপায় দিম, মানে এটা এনেকুৱা উপায় দিম যিটো উপায়ৰ জৰিয়তে আপোনালোকে ঘৰতে বিচাৰ শুং উলিয়াব পাৰিব আৰু সেই সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰিব। বন্ধু বান্ধৱীসকল, আজি আমাৰ মায়ে আপোনালোকক এটা মন্ত্ৰ শিকাব, যিটো মন্ত্ৰৰ জৰিয়তে আপুনি বিচাৰ শুং জাৰিব পাৰিব আৰু সেই বিচাৰ শুং জৰাৰ পিছত আপোনাৰ চকুৰ আগত বিচাৰ শুং ওলাই যাব। বন্ধু বান্ধৱীসকল, এই যিটো ভিডিঅ' বনাই আছোঁ, সেই ভিডিঅ'ৰ মাধ্যমেৰে যিটো মন্ত্ৰ আপোনালোকক আজি দিম সেইটো সম্পূৰ্ণ প্ৰমাণিক। বন্ধু বান্ধৱীসকল, এনেধৰণৰ ভিডিঅ' আপোনালোকক বহুত দিনৰ পৰা আপলোড কৰি আহিছোঁ বা আগন্তুক দিনসমূহত আপলোড কৰি যাম। আপোনালোকে সম্পূৰ্ণ বিনামূলীয়াকৈ এটা ছাবস্ক্ৰাইব কৰি ল'ব আৰু আজিৰ ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব। যিটো মন্ত্ৰ সেইটো ডেছক্ৰিপশ্যনত লিখি দিম আৰু কেনেকৈ কৰিব লাগে, কি কাম কৰিব লাগে গোটেইখিনি ক'ব আমাৰ মায়ে। তেন্তে বলক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বিচাৰ শুং জাৰিবলৈ লৈছোঁ। আলতীয়া মাটি লাগিব এটা লাডু। এই জাৰি পেলাই নি এইটো লাডু জাৰি পেলাই নি ইয়াত মিঠাতেল লগাই য'ত বিচাই ফুটে তাত ঘঁহি দিব লাগে। ভালকৈ ঘঁহি দি তাৰপিছত সেই লাডুটো ফালি চাব লাগে, তাত শুংবোৰ ওলাই যাব। তেতিয়া আপোনালোকে জানিব এইটো বিচাই ডাকিলে বুলি। তেনেকৈ 3 দিনমান জাৰি দিব, তাৰপৰা ভাল হৈ যাব। আপোনালোকে অতীত সেই কামটো কৰিলে আপোনালোকে ভাল পাব। আৰু এই বিচাৰ মন্ত্ৰটো মোৰ ল'ৰাই লিখি দিব, আপোনালোকে সেইমতে জাৰিব, অতি সোনকালে ভাল হ'ব। এনেধৰণৰ এটা মাটিৰ লদা বনাই ল'ব আৰু যিটো লদা আপুনি আলতীয়া মাটিৰ বনাব লাগিব আৰু এই আলতীয়া মাটিৰ যিটো লদা হয় সেই লদাটোত আপোনালোকে মিঠাতেল অলপমান সানি ল'ব, মিনিমাম 1, 2, 3 টোপালমান সানি ল'ব। তাৰপিছত যিটো মন্ত্ৰ মই আপোনালোকক ডেছক্ৰিপশ্যনত লিখি দিলোঁ, সেই মন্ত্ৰটোৰে আপোনালোকে 7 বাৰমান জাৰিব লাগিব এই লদাটো। তাৰপিছত আপোনালোকে যিজন মানুহৰ শৰীৰত বিচাই ডাকিছে সেই থানত বা সেই যিডোখৰ ঠাইত আপোনালোকক বিচাই ডাকিলে সেই ঠাইত আপুনি এনেকৈ ধৰি লওক এইডোখৰতে ডাকিলে আপোনালোকে এনেকৈ ধুনীয়াকৈ সেইডোখৰত সানি দিব। এই বস্তুটোৰে সানি দিব, প্ৰথমতে জাৰি ল'ব, তাৰপিছত সানি দিব। এনেকৈ যদি আপুনি 3 বাৰমান কৰি দিয়ে, মানে 7 বাৰকৈ মন্ত্ৰটো জপ কৰিব লাগিব, মন্ত্ৰ মাতিব লাগিব। তাৰপিছত এনেকৈ 3 বাৰমান যদি জাৰি দিয়ে, তেতিয়া আপোনাৰ যিটো বিচাৰ শুং হয় সেই শুংটো আপোনালোকে যেতিয়া এই মাটিটো খান্দি চাব তেতিয়া আপোনাৰ ইয়াত ওলাই পৰিব পাৰে। আৰু বন্ধু বান্ধৱীসকল, এনেকুৱা কৰিলে বিচাৰ শুং নোলালেও আপোনালোকৰ বিচাই ডকা অতি সোনকালে আৰোগ্য হ'ব। তাৰোপৰি বিচাই ডকা ঠাইডোখৰত আপোনালোকে তুলসীৰ পাতৰ ৰস যদি লগায় তেতিয়াহ'লে সেই বিচাই ডকা যিডোখৰ ঠাই তাত থকা বীজাণু নাইকিয়া হ'ব। বন্ধু বান্ধৱীসকল, এই তুলসী পাতৰ ৰস লগালেও আপোনালোকে বিচাই ডকা সমস্যাৰ পৰা হাত সাৰিব পাৰিব। আৰু এটা কাম কৰিব পাৰে, আপোনালোকে মহিলাৰ দীঘল চুলি বিচাই ডকা স্থানত আপোনালোকে লগাব পাৰে, তেতিয়াও আপোনালোকে সুফল পাব। আৰু বন্ধু বান্ধৱীসকল, আপোনালোকে আৰু বেলেগ উপায় কৰিব নালাগে। আশা কৰোঁ ভিডিঅ'টো নিশ্চয় ভাল লাগিল। যদি ভাল লাগিলে এটা লাইক কৰিব আৰু এনেধৰণৰ প্ৰাকৃতিক আৰু প্ৰমাণিক আৰু গাঁৱলীয়া আৰু ঘৰুৱা ভিডিঅ'সমূহ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেন্তে পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। চাই থাকিব আমাৰ ভিডিঅ'সমূহ। ধন্যবাদ।